হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালে, মোৰ ভাল। মই পৱন আপোনালোকৰ মাজলৈ আজি এটা নতুন সৰু টিকলা ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিম। যিহেতু আজি আমি ফুৰিবলৈ আহিছিলোঁ আমাৰ নিচেই কাষতে থকা এখন গাঁও, যিহেতু বিখ্যাত গাঁও এইখন হৈছে আমাৰ বকথা। আৰু বকথা অঞ্চলতে আছে এজোপা বাখৰ বেঙেনা, আৰু এই বাখৰ বেঙেনাজোপা চাবলৈকে আমি আজি আহিছোঁ। আৰু বাখৰ বেঙেনাজোপা আপোনালোকক কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম। ব'লক আমি সোমাই যাওঁ বাখৰ বেঙেনা চাবলৈ। আৰু ফাইনেলি আমি এয়া আহি আছোঁ বাখৰ বেঙেনা চাবলৈ। আৰু এই তাৰ দৃশ্য এইবোৰ চব কি সুন্দৰ এটা পৰিৱেশ দৃশ্য। আৰু সকলোবোৰ আহিছে আমাৰ লগত। এইখনেই হৈছে বাখৰ বেঙেনা। এই বাখৰ বেঙেনাজোপা আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিম মই। যিহেতু এইজোপা আমাৰ বাখৰ বেঙেনা গছ আৰু ঐতিহাসিক ৰজাদিনীয়া গছ। এইজোপা নাই খৰালি নাই বাৰিষা কোনোদিনা এই গছজোপা একো নহয়। ইয়াতে লিখা থাকে গছ। এইজোপা গছ আৰু এইবোৰ ফুল ফুলি আছে দেখিছে, আৰু কিন্তু গুটি বৰ্তমান হোৱা নাই। এইবোৰ গছ এইবোৰ যিহেতু গুটি লাগি আছে আপোনালোকক দেখাব বিচাৰিছোঁ। আৰু এইজোপা গছ, আৰু ইয়াতে পূজা পাতল কৰে চাগে, ধূপ ধূনা চাকি তাকি দেখিছোঁ। এইজোপা গছ দেখক, আৰু এইটো আৰু আমাক দেখাবলৈ অনা মেইন মানুহজন হৈছে, যিহেতু এইজনৰ বাৰু দুআষাৰমান জানিব বিচাৰিম। যিহেতু আপোনালোকৰ ইয়ালৈ আহিছোঁ, আপোনাৰ এই বাখৰ বেঙেনাৰ বিষয়ে কি ক'ব খোজে? হয়, মই বাখৰ বেঙেনা কি ক'মনো, আমি সৰুৰ পৰা দেখি থকা এজোপা ৰজাদিনীয়া গছ। এজোপা কোন ৰজাই ৰুইছিলে মই বিশেষ নাজানো। তোমাৰ এজোপা বিস্ময়কৰ গছ। এজোপা গছ কেতিয়া ৰুইছিলে দেখিছে, এইজনে আমাক লৈ আহিছে দেখাবলৈ বাখৰ বেঙেনা, আৰু দেখাই আছে মাৰিলে সকলো মানে চাৰিওচকা আপোনাক দেখাবলৈ আমি চেষ্টা কৰিম। এইখনে বাখৰ বেঙেনা এৰিয়া। আমি শিৱসাগৰ ডিমৌৰ পৰা আহিছোঁ বাখৰ বেঙেনা চাবলৈ। আৰু খৰালি আহিছিলোঁ, কিন্তু এনেকুৱা এটা সৌন্দৰ্য দেখা পোৱা নাছিলোঁ। কিন্তু এতিয়া দেখিছোঁ গছে পাতে ধুনীয়াকৈ ভৰি আছে। গছজোপা দেখি কিবা এটা ভাল লাগিছে। আৰু আপোনালোকে আজি পৱন মন ষ্টাৰ ইউটিউব চেনেলটো আৰু পৱন দাস ফেচবুক পেজটো যি ফ'ল' কৰা নাই, ফ'ল' কৰক, লাইক কমেণ্ট শ্বেয়াৰ কৰক। আৰু এনেকুৱা কিছুমান ভিডিঅ' পাবলৈ আপোনালোকে অতি সোনকালে শ্বেয়াৰ কৰক, আৰু ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি আগুৱাই নিবলৈ চেষ্টা কৰক। আৰু এইটোৱে হৈছে গুটি, আৰু এই গুটিটো বাৰ পিছত বেঙেনাটো হয়গৈ। আৰু আমাৰ এই এগৰাকী আহি আছে, তেওঁ আমাৰ লগত আহিছে। অকণমান পিছত পৰি আহিল, তেওঁ ভিডিঅ' বনাবই আহিছে। এয়া দেখক কি এটা সুন্দৰ পৰিৱেশ, মানুহ থাকিবলৈ ধুনীয়া এটা ঘৰ বনাই দিছে। আৰু ইয়াত এটা পিকনিক ধুনীয়া প্লেচ আছে, পিকনিক খাবও আহিব পাৰে। আহিব জানুৱাৰী ছিজনত পিকনিক খাবলৈ ইয়াত। আৰু এই বাখৰ বেঙেনা নিচেই দাঁতিতে এখন সত্ৰ আছে, আৰু এই সত্ৰখনো আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। এইখনেই হৈছে সত্ৰ। এইটো হৈছে কেন্দ্ৰীয় নামঘৰ বাখৰ বেঙেনা। এইটো এটা কি সুন্দৰ পৰিৱেশ চাওকচোন। এনেকুৱা এটা পৰিৱেশত যে আমি থাকিবলৈ পাওঁ, কিমান ভাল লাগে। আৰু এই পৰিৱেশবোৰ চাফ চিকুণ কৰি ৰাখিব লাগে, সুন্দৰ এটা পৰিৱেশ। আহক আপোনালোকে ইয়ালৈ সদায় চাবলৈ।